Hey guys, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাই ভালে আছে। তো আজি মই আৰু খুৰা যাবলৈ ওলাইছোঁ এঠাইলৈ। কলৈ গৈ আছোঁ বলক ভিডিঅ'টো চাই থাকিলে গম পাব। খুব ধুনীয়া নেচাৰেল বিউটিৰ মাজে মাজে আমি গৈ আছোঁ। এয়া আমি আহি পালোঁ বেলশৰ বজাৰ আৰু বেলশৰ বজাৰৰ পৰা কাষতে আছে বিখ্যাত বিল্বেশ্বৰ দেৱালয়, য'ত আপোনালোকে নিশ্চয়কৈ শুনিছে দুৰ্গা পূজাত নৱমীৰ দিনা হাজাৰ হাজাৰ মানুহৰ ভিৰ হয়। তো গাইজ আহি থাকোঁতে ৰাস্তাত ৰৈ নিদিয়াকৈ নোৱাৰিলোঁ এইখিনি জেগা দেখি, ভাল লাগিল জেগাখিনি দেখি। আৰু গেটটো পঢ়ি চালোঁ নামটো, ইয়াত লিখা আছে 10 অৱতাৰ মন্দিৰ। তো এইখিনি জেগা কেতিয়াও দেখা নাই আগতে। আৰু এইফালে আছে এখন সুন্দৰ পাৰ্ক, চাগে কি হয় নাজানো। আৰু পাৰ্কখন পাৰ হৈ পেলাই ৰাস্তাৰ দুয়োকাষে যিমান দূৰলৈকে চকু যায় আপুনি কেৱল সেউজীয়া দেখিব, ভুই ৰোৱা দেখিব, খেতিপথাৰ আৰু মানুহৰ ঘৰ নাই। খুব ধুনীয়াকৈ নতুনকৈ ৰাস্তাটো বনোৱা হৈছে। পৰিৱেশটো ইমান বেছি ভাল লাগিল, ইয়াতে অলপ সময় ৰৈ দিলোঁ খুৰা আৰু মই দুয়োৱে। আমি আহি পালোঁ বেলশৰ মন্দিৰ পাৰ হৈ আহিলোঁ। আপোনালোকে জানে বেলশৰৰ বিখ্যাত বিল্বেশ্বৰ দেৱালয়। আৰু এটা খুব সুন্দৰ পৰিৱেশ পাইছোঁ, একেবাৰে নিজান নিতাল পৰিৱেশ, চাৰিওফালে সেউজীয়া। এই পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। তো গাইজ মটো ব্লগিং ছেটআপ নোহোৱাৰ বাবে ভইচটো ক্লিয়াৰ হোৱা নাই, গতিকে মই কৈ দিছোঁ। ইয়াতে মই কৈ আছিলোঁ যে বতৰটো খুবেই কণ্ডিশ্যন বেয়া, বৰষুণ আহু অৱস্থাত আছে, গতিকে যদি বৰষুণ আহে আমি তিতিব লাগিব। এয়া আহি পালোঁ সৰ্থেবাৰী টাউন, আৰু সৰ্থেবাৰী কাঁহ পিতলৰ উদ্যোগ হয়, কাঁহ পিতলৰ বাবে বিখ্যাত ঠাই। এয়া আপোনালোকে কাঁহ পিতলৰ দোকানবিলাক ৰাস্তাৰ কাষে কাষে দেখিবলৈ পাইছে। ইয়াত মেক্সিমাম আপুনি কাঁহ পিতলৰে দোকান দেখিবলৈ পাব। সৰ্থেবাৰীৰ এই মন্দিৰ প্ৰাংগণত প্ৰতি বছৰে ডাঙৰ সভা হয়, মই কেইবাবাৰো আহিছোঁ। তো গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ লক্ষ্যস্থান। আজি আচলতে আমি আহি আছোঁ সৰ্থেবাৰী নহত্ৰত থকা কৃষ্ণগুৰু সেৱাশ্ৰমলৈ। বৰপেটা জিলাৰ সৰ্থেবাৰীত আছে। আৰু এই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল শ্ৰদ্ধাৰ অৰুণ গোস্বামীদেৱে। বহুদিনৰ পৰা প্লেনিং কৰি আছিলোঁ যে আশ্ৰমখন চাবলৈ আহিম, কিন্তু আজি প্লেনিং কৰি পেলাই ফাইনেলি আহিলোঁ, যদিও বতৰে বিধি পথালি দিলে। গতিকে যিমান দূৰ সম্ভৱ হয় আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। এইটো হৈছে সোমায়ে ৰাইট ছাইডে এটা ডাঙৰ পুখুৰী। আৰু আশ্ৰমৰ পৰিৱেশটো মই ফাৰ্ষ্ট টাইম আহি আছোঁ যিহেতু ইমান বেছি ভাল লাগিছে, মই ভাষাৰে আপোনালোকক বুজাব নোৱাৰোঁ আচলতে। আৰু জানিব পাৰিছোঁ যে এই আশ্ৰমৰ ভিতৰতে স্কুল আছে, কলেজ আছে, ইউনিভাৰ্চিটিও আছে, লগতে ছায়েন্স এণ্ড টেকন'লজি কলেজ আছে, য'ত একাডেমিক নলেজৰ বাহিৰেও এখেতসকলে ইয়াত আধ্যাত্মিক নলেজো দিয়া হয়, ষ্টুডেণ্টসকলক আধ্যাত্মিক নলেজো দিয়া হয়। এইটো হৈছে কীৰ্তন ঘৰ, আৰু মই জানিব পৰা মতে এইটো হৈছে এছিয়াৰ সৰ্ববৃহৎ কীৰ্তন ঘৰ, য'ত একেলগে 22,000 মানুহ বহি পেলাই নাম কীৰ্তন কৰিব পাৰে। আৰু এইটো হৈছে কৃষ্ণগুৰুৰ বাসগৃহ, ইয়াতে গুৰু থাকে। আৰু আপোনালোকক বৰষুণৰ বাবে গোটেই পৰিৱেশটো ভালকৈ দেখুৱাব পৰা নাই, মই জানো। খুব কম দিনৰ ভিতৰত পুনৰ আহিম, আহি পেলাই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশ্ৰমৰ ভিতৰৰ যি চাফ চিকুণ পৰিৱেশ, এই পৰিৱেশৰ মাজত সকলো মানুহৰে ভিতৰত নিজে নিজে জাগ্ৰত হ'ব এক আধ্যাত্মিক পৰিৱেশ। আৰু এয়া কীৰ্তন ঘৰৰ বাৰাণ্ডাৰ দৃশ্য আপোনালোকক দেখুৱালোঁ। খুব বহুত দীঘল বাৰাণ্ডা হয় এইখন। একদম ধুনীয়া পৰিৱেশ, মানে সঁচাকৈ বহুত বেছি আপ্লুত হৈছোঁ, মানে কি ক'ম আৰু ভাষা নাই। এনেকুৱা পৰিৱেশ, ইমান ঘৰৰ ওচৰতে ইমান ধুনীয়া এটা অনুষ্ঠান, ইমান ধুনীয়া এটা পৰিৱেশ আছিল। আৰু আজি ফাৰ্ষ্ট টাইম আহি ভাল লাগিছে ইমান। বাপৰে কিমান প্ৰকাণ্ড এৰিয়া। এইটো হ'ল শিবিৰ, যিটো শিবিৰত যেতিয়া একমহীয়া পালনাম হয় প্ৰত্যেক বছৰে, তেতিয়া ইয়াতে ভক্তসকল আহি থাকে। বহুত ডাঙৰ শিবিৰ হয়, দুটা পাৰ্ট আছে, এইটো জাষ্ট এটা পাৰ্টেই হয়, আৰু এটা সেইটো পাৰ্টত আছে। এইটো হৈছে সংগ্ৰহালয়, য'ত গুৰুৰ ফটো কিছুমান আৰু কিছুমান পুথি সংৰক্ষিত কৰা হৈছে। তো কি কবি, আহি কেনে লাগিল? আহি খুবেই ভাল লাগিল। মোৰ এই দ্বিতীয়বাৰৰ মানে দৰ্শন হ'ল।
চাব অহাৰ কাৰণে মোৰ অভ্যাস আছে। খুবেই ভাল লাগছে না? খুবেই ভাল লাগিছে। মজা পৰিৱেশ। তো মই ভিডিঅ' কল কৰি আছোঁ, এওঁলোকক দেখাইছোঁ ভিডিঅ' কল কৰি। গতিকে সুন্দৰ। আজি মই ইয়ালৈ আচলতে দুটা উদ্দেশ্য লৈ আহিছোঁ। এটাটো মোৰ বহুদিনীয়া ইচ্ছা ইয়ালৈ অহাটো, আৰু দ্বিতীয়টো হ'ল আপোনালোকক ইউটিউব ভিডিঅ'ৰ যোগেদি এই গোটেই পৰিৱেশটো দেখুওৱাৰ ইচ্ছা। আৰু মই এটা কথা নিশ্চয়কৈ ক'ব লাগিব ইয়াতে, আমাৰ মানুহবিলাকে বহিৰাজ্যলৈ যায়, বিদেশলৈ যায়। ঠিক আছে, এইটো ভাল কথা, বিদেশ ভ্ৰমণ কৰাটো, বহিৰাজ্য ভ্ৰমণ কৰাটো ভাল কথা। কিন্তু আমাৰ নিজৰ অঞ্চলটোতে আমাৰ ইমান ধুনীয়া কিছুমান জাগা আছে, যিবিলাক জাগা আমি মানুহক দেখুওৱাটো বা মানুহক এই জাগাবিলাক চাবলৈ অহাৰ বাবে আমন্ত্ৰণ কৰাটো খুবেই জৰুৰী হয়। এইখন হৈছে কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ গেট, আৰু এইখন কৃষ্ণগুৰু বিদ্যাজ্যোতি মানে স্কুলৰ গেট। বিশ্ববিদ্যালয় আৰু স্কুলখন মুখামুখিকৈ একেলগে আছে। আশ্ৰমৰ কেম্পাছত লাগি আছে এইটো নদী, আৰু নদীটোৰ পাৰে পাৰে এটি ধুনীয়া ৰাস্তা আছে, আৰু এইখন হৈছে কলেজ। তো গাইজ আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আন এঠাইলৈ গৈ। গাইজ আমি মেইন ৰোডৰ পৰা নলবাৰী বৰপেটা যিটো ৰোড আছে সেই ৰাস্তাটোৰ পৰা 5 কিলোমিটাৰমান ভিতৰত সোমাই আহিলোঁ, কাৰণ মোৰ বাইদেউৰ ঘৰ ইয়াতে হয়, আৰু বাইদেউ আৰু ভিনদেউ থাকে গোলাঘাটত, আৰু ভিনদেউৰ কিবা এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট ইয়াতে ঘৰত এৰি থৈ গৈছে এইবাৰ আহোঁতে, গতিকে সেইটো কুৰিয়াৰ কৰি পঠাব লাগিব, আৰু সেইবাবে মই ভিনদেউহঁতৰ ঘৰত আহিলোঁ বস্তুটো লৈ যাওঁ বুলি। তো গাইজ ভিনদেউহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ, কাগজখিনি লৈ ল'লোঁ, এতিয়া যাম আমি ডাইৰেক্টলি ঘৰলৈ। তো গাইজ আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।